हेलो फ्रेंड्स की खबर आपनालोকৰ खबर निश्चय ভাল আৰু মোৰো ভাল মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আজি মই উপস্থিত আছো আমাৰ ওচৰৰ ঐতিহাসিক পুখুৰী লখিমপুৰ পুখুৰী মোৰ লগত আছে মোৰ বান্ধৱী দুজনী লখিমপুৰ পুখুৰী হৈছে এটা ঐতিহাসিক পুখুৰী মানুহে কোৱাৰ মতে কোচ ৰজা ধৰ্মনাৰায়ণে হাতী পিঠি উঠি বংগ বিহাৰ কৰিবলৈ যাওঁতে এই ঠাইখিনিতে হাতীটো ৰৈ গৈছিল আৰু হাতীটো কিয় ৰৈ গৈছিল তাৰ কাৰণ জানিবলৈ তেওঁ সেই ঠাইখিনিত ৰৈছিল ঠাইখিনিত ৰৈ তেওঁ গম পাইছিল যে এই ঠাইখিনিতে এটা কামাখ্যাৰ শক্তি আছে সেই কথা গম পাই তেওঁ প্ৰায় 200 মিটাৰ দূৰত এটি মন্দিৰ স্থাপন কৰিলে সেইটো মন্দিৰ নাম হৈছে শ্ৰী শ্ৰী কামাখ্যা মহাদেৱালয় আৰু এই কামাখ্যা মহাদেৱালয়টো পূজাৰী হিচাপে নীলাচল পাহাৰৰ পৰা লক্ষ্মীনাথ নামৰ এগৰাকী পূজাৰী আনিলে আৰু তেতিয়াৰ পৰা লক্ষ্মীনাথ নামেৰে ঠাইখনৰ নাম লক্ষীপুৰ আৰু পুখুৰীটোৰ নাম লক্ষীপুৰ পুখুৰী ৰখা হৈছিল বুলি জনা গৈছিল অৱশ্যে কালক্ৰমত লক্ষীপুৰ শব্দটো অপভ্ৰংশ হৈ লখিমপুৰ পুখুৰীলৈ পৰিৱৰ্তন হয় তেতিয়াৰ পৰা লখিমপুৰ পুখুৰীটো দৰঙী ৰজা শ্ৰী শ্ৰী ধৰ্মনাৰায়ণে খন্দাইছিল বুলি মানুহে কয় পুখুৰীটোৰ দৈৰ্ঘ্য হৈছে 648.60 মিটাৰ প্ৰস্থ 427.07 মিটাৰ গড় গভীৰতা 1.50 মিটাৰ মুঠ মাটিৰ কালি 26 হেক্টৰ মানে 200 বিঘা মুঠ পানীৰ কালি 19 হেক্টৰ মানে 120 বিঘা আবেলি সময় এই পুখুৰীৰ পাৰলৈ মানে বহু মানুহ আহে আৰু এইবিলাক মানুহ আহিছে পুখুৰী চাবলৈ আৰু এইবিলাক ফটো উঠি আছে আৰু আমিও ভাবিলোঁ দুখনমান ফটো উঠিলোঁ আৰু ফটো উঠি ইফালে ফটো মাৰি দি আছে আৰু ইফালে ৰীল বনাই আছে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব কাৰণ মোৰ পৰিয়ালটো একদম সৰু পৰিয়াল আপোনালোকে মৰম আৰু আশীৰ্বাদ দিলে মই আগুৱাই যাব পাৰিম বুলি আশা কৰিলোঁ আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পোৱা আশাৰে এতিয়ালৈ বাই বাই